এগৰাকী মহিলাক ছ'চিয়েল মিডিয়াত এনেদৰে কাপোৰ খুলি এডিটিং কৰি উলংঘ কৰা অধিকাৰ কাৰো নাই। এয়া হৈছে আইনগত অপৰাধ। এয়া জেল পৰ্যন্ত হ'ব পাৰে। আৰু এগৰাকী মহিলাক ছ'চিয়েল মিডিয়াত এনেদৰে উলংঘ কৰিবৰ কাৰণে ক'ত অধিকাৰ পালে? কিহৰ স্বাৰ্থত এইবিলাক কৰি আছে? আৰু কিমান বেয়া পালেও এনেকুৱা এটা কাম কৰিব পাৰে কওকচোন। এগৰাকী নাৰীক এনেদৰে কৰাটো মানে কেনেদৰে হ'ব পাৰে? আপোনাৰ মাক বা আপোনাৰ ভণ্টিক এনেদৰে কৰিব পাৰিব নেকি? আমি নাৰীসকল সজাগ হ'বলৈ হ'ল, নাৰীসকল জাগৃত হ'বলৈ হ'ল। কাৰণ কেলৈ আজি দেৱলতাক কৈছে, কাইলৈ আমাক নকৰিব যে কোনো মানুহ নাই। আৰু ইমান বেয়া আচলতে কি জানেনে, বাৰে শত্ৰুৰ লগতো এনেকুৱা হোৱাটো নিবিচাৰোঁ। এই ক্ষেত্ৰত বহুতকে দেখি আহিছোঁ যদিও, কিন্তু দেৱলতাৰ ক্ষেত্ৰত এইটো হোৱাটো মানে সহ্য হোৱা নাই। কাৰণ কেলৈ আজি তেওঁৰ লগত কৰিছে, কাইলৈ আমাৰ লগত কৰিব। এইটো কি বিশ্বাস? তেওঁ আজি তেওঁলোকৰ কাপোৰ খুলি পেলাই উলংঘ কৰি পেলাই পুৰুষ এজনক তেওঁ বডি লগাই দিছে। কাইলৈ যদি আপোনাৰ বেয়া ফটো এখনত তেওঁৰ ভাগৰ যদি মুখখন নি পেলাই লগাই দিয়ে, কাপোৰখিনি খোলা যদি উলংঘ কৰি দেখাই দিয়ে, তেতিয়াহ'লে হয় নহয় কওকচোন? আজি তেওঁৰ লগত কৈছে, কাইলৈ আমাৰ লগত নকৰিব, কি মানে আছে? দেৱলতাই কিয় ইমান শান্ত হৈ বহি আছে নাজানো। মোক কিন্তু মানে বহুত খং উঠিছে আজি, কাৰণ দেৱলতাৰ লগত কৈছে, কাইলৈ আমাৰ লগত নকৰিব যে কি মানে আছে? আৰু এজনী নাৰীক আপুনি এটা কথা পাহৰি গ'ল যেন আপুনি এগৰাকী নাৰীৰ পৰাই জন্ম হৈছিলে, এই পৃথিৱীখন দেখা পাইছিলে। আৰু এজনী নাৰীক এনেদৰে কৰাটো কিমানগত মানে ভাৱে আপুনি দণ্ডনীয়, সেইটো আপুনি ভাবি চিন্তি পোৱা নাই। আৰু দেৱলতাই এইটো উচিত তদন্ত কৰি পেলাই উচিত আইনৰ সহায় লোৱাটো মানে উচিত বুলি ভাবোঁ। তেওঁ কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। কাৰণ কেলৈ নাৰী এনেদৰে ছ'চিয়েল মিডিয়াত কাপোৰ খুলি পেলাই উলংঘ কৰাটো এইটো কাৰো অধিকাৰ নাই। আৰু যদি এনেকুৱা এতিয়া সময়তে যদি এইটো ব্যৱস্থা লোৱা নহয় আৰু তেওঁলোকে আৰু বহুত কি কৰিব ঠিক নাই। আৰু CMৰ কাৰণেও এটাই অনুৰোধ জনাইছোঁ, আগতেও বহুতে দেখিছোঁ তেওঁকো বহুত তেওঁলোকৰ মুখখন দি পেলাই বেলেগ বেলেগত লগাই দিয়ে, কিন্তু তেওঁ এইটো কিয় দেখিছেনে নাই দেখা নাজানো। তেওঁ কিয় মানে তদন্ত কৰা নাই বা উচিত শাস্তি দিয়া নাই এনেকুৱা কিছুমানক এডিটিং কৰা মানুহক, মানে এনেকুৱা বেয়া এডিটিং কৰা মানুহবিলাকক কিয় এনেকৈ শাস্তি দিয়া নাই নাজানো। আৰু কিন্তু বহুত মানে ধ্বংসলৈ গৈ আছে। সেইটোৱে সকলোৱে সাৱধান হ'বলৈ হ'ল। আৰু এনেকুৱা মানুহক উচিত শাস্তি দিয়াটো বিচাৰোঁ। একদম ভালদৰে শাস্তি দিব লাগে, ভালকৈ এচকা পাব লাগে। এনেকুৱা এটা কাম কৰাটো কিমান এটা দণ্ডনীয় সেইটো হয়তো জনা নাই বা জানি বুজিয়ে তেনেকুৱা কাম কৰিছে। আৰু যিমান মানুহক ঘৃণা কৰিলেও, যিমান মানুহক হিংসা কৰিলেও, যিমান মনত বেয়া ভাৱ থাকিলেও এনেকুৱা এটা কাম কৰাটো উচিত বুলি মই নাভাবোঁ। ভিডিঅ'টো মই স্ক্ৰীণত লগাই নিদিলোঁ, মোৰ বেয়া লাগিলে লগাই দিবৰ কাৰণে। কাৰণ কেলৈ সেইটো ভিডিঅ' দি পেলাই মই ভিউজ গোটাবৰ কাৰণে মই নিবিচাৰোঁ। কাৰণ কেলৈ যোনসকলৰ ভিউজৰ মানে একদম ভোকাটো হৈ থাকে, পইচা লালচি হৈ থাকে, এইবিলাক ভিডিঅ' বনাই পেলাই এনেকৈ পইচা ইনকাম কৰিব বিচাৰে। আৰু মানুহে ইমানো পইচা লোভীয়া হ'ব নালাগে কাৰোবাৰ শৰীৰ উলংঘ কৰি দেখাব পৰাটো। আৰু এনেকুৱা মানুহক ভালকৈ কঠোৰতকৈ কঠোৰ শাস্তি হ'ব লাগে।